পশ্চিমবংগত পঞ্চায়ত নিৰ্বাচনত যি জয় সেই জয়ে ইংগিত দিছে আগন্তুক 2024 চনত কি হ'বলৈ গৈ আছে। আপোনালোকে জানে কৰ্ণাটকত কোৱাৰ্টাৰ হৈছে, পশ্চিমবংগত ছেমিফাইনেলত হাফ আৰু 24ত মোদী চাপ। আৰু এইটোৱেই হ'ল ইংগিত যে 2024 চনত জয় জয় ময় হ'ব তৃণমূল কংগ্ৰেছৰ। আৰু সমগ্ৰ ভাৰতৰ পৰাই যেনেকৈ প্ৰতিটো ক্ষেত্ৰত বিজেপিক ইয়াৰ পৰা উৎখাত কৰি আছে বিভিন্ন ৰাজ্যত, অসমতো দেখিব যে 2026 আকৌ পঞ্চায়ত নিৰ্বাচনত অসমতে তৃণমূল কংগ্ৰেছ ভাল ফলাফল দেখিবলৈ গৈ আছে।